Friends, যোৱা ভিডিঅ'ত মই আপোনালোকৰ বাবে এটা হাতৰ দিছিলো। হাতৰটো হ'ল ঘৰৰ তলত ঘৰ তাতে পৰে মৰ। এই হাতৰটো সত্যসত্য দেউতাসকলৰ নামসমূহ হ'ল 1 নম্বৰতে আছে মৰম অফিচিয়েল, 2 নম্বৰতে আছে নিচামণি কাকতি, 3 নম্বৰতে আছে ৰফিক উদ্দিন আহমেদ, 4 নম্বৰতে আছে কল্পনা হাজৰিকা, 5 নম্বৰতে আছে জাকিৰ আলী, 6 নম্বৰতে আছে ৰঞ্জন লেং, 7 নম্বৰত আছে শেৱালী গোহাঁই, 8 নম্বৰতে আছে ৰীতা নাথ, 9 নম্বৰতে আছে যদুমণি, 10 নম্বৰত আছে মুছন আলী আৰু 11 নম্বৰতে আছে সাবিত্ৰী। সো আপোনালোক সকলোলৈ মোৰ অন্তৰৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ফ্ৰেণ্ডছ, আৰু আশা কৰিছোঁ আপোনালোকে এনে ধৰণৰ হাতৰ শুদ্ধ উত্তৰবোৰ আমালৈ আগবঢ়াব আৰু আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মই আজিৰ নতুন হাতৰ কেইটাৰ ফালে আগবাঢ়ি গৈ আছোঁ। আমাৰ আজি প্ৰথম হাতৰ উপি 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 বাটত আছে চুপি। ফ্ৰেণ্ডছ, ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকে আমালৈ কমেণ্ট কৰি জনাব লাগে। পালেনে বিচাৰি? ফ্ৰেণ্ডছ, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চীনা যোগ। বলক আমাৰ আজি দ্বিতীয় হাতৰটো চাওঁ। ঊন 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 ধৰিব নাই ঠোন। ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটোনো বাৰু কি হ'ব আপোনালোকে আমালৈ কমেণ্ট কৰি জনাব। তো ফ্ৰেণ্ডছ, পালেনে বিচাৰি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কণী। বলক তৃতীয় হাতৰটো চাওঁ। খলপা খলপি গাটো কোৱাচোন কি সেই টঙাটো। ফ্ৰেণ্ডছ, ইয়াৰে শুদ্ধ উত্তৰটো আমালৈ কমেণ্ট কৰি জনাব। তো ফ্ৰেণ্ডছ, পালেনে বিচাৰি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ফ্ৰেণ্ডছ ঔটেঙা। আমাৰ আজি চতুৰ্থ হাতৰ। ডুবিয়াই যায় বগা নাৰেডাল উলিয়াই যায়। এই হাতৰটো শুদ্ধ উত্তৰটো আমালৈ কমেণ্ট কৰি জনাই দিয়ক। তো ফ্ৰেণ্ডছ, পালেনে বিচাৰি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ফ্ৰেণ্ডছ বেজি। আপুনিনো কি ভাবিছিল কমেণ্ট কৰি জনাবচোন। এতিয়া বলক আমাৰ আজি অন্তিম তথা শেষৰ হাতৰটো চাওঁ, অৰ্থাৎ আমাৰ আজি পঞ্চম হাতৰ। কোন ঘাটত জাহাজ নৰয়? আকৌ এবাৰ কৈছোঁ ফ্ৰেণ্ডছ, এনেকুৱানো কোন ঘাট আছে য'ত কেতিয়াও জাহাজ নৰয়? তো ফ্ৰেণ্ডছ, পালেনে বিচাৰি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ফ্ৰেণ্ডছ গোলাঘাটত। হয় ফ্ৰেণ্ডছ, গোলাঘাটত জাহাজ নৰয়। এতিয়া বলক আপোনালোকৰ বাবে দিয়া হাতৰটো চাওঁ। আদি আছে অন্ত নাই, সেইটোনো কি বস্তু কোৱাচোন ভাই। এই হাতৰটো শুদ্ধ উত্তৰ দেউতাসকলৰ নাম মই মোৰ অহা ভিডিঅ'ত জনাই দিম। চ' আশা কৰিছোঁ ফ্ৰেণ্ডছ আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো আমালৈ সোনকালে কমেণ্ট কৰি জনাই দিব। ফ্ৰেণ্ডছ, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। থেংক ইউ ছ' মাছ ফ্ৰেণ্ডছ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। বাই বাই ফ্ৰেণ্ডছ, জয় আই অসম।